চিন্তা আমাৰ জীৱনত এটা ডাঙৰ মানে বস্তু, সেইটো হ'ল চিন্তা। যে এটাৰ পিছত এটা চিন্তা আহিয়ে থাকে, এটা চিন্তা শেষ হয়নে নহয় আৰু এটা চিন্তা আহি যায়। কিন্তু এই চিন্তা বস্তুটোৰ মেডিচিন কি জানেনে? এই চিন্তা বস্তুটোৰ মেডিচিন হ'ল, যেতিয়াই আপোনাৰ খুব বেছিকৈ চিন্তা হ'ব, কিছুমান মানুহতো এই চিন্তাৰ কাৰণে হাৰ্ট এটেক পৰ্যন্ত হৈ যায়, কিছুমানৰ মানে তেনেকুৱা ৰোগ পৰ্যন্ত হৈ যায়, তেওঁলোকৰ শৰীৰত আহি পৰে। কাৰণ এই চিন্তাটো এটা বহুত বেয়া বস্তু, আৰু যিটো কাৰণে মানুহৰ শৰীৰত বহুতো নঘটিবলগীয়া কিছুমান বেমাৰ উৎপন্ন হয়। আৰু সেইকাৰণে নতুন নতুন বেমাৰ মানুহৰ জীৱনত মানে মানুহৰ শৰীৰত আহি পৰে। এই চিন্তাটো খুব বেয়া বস্তু, ইয়াৰ পৰা পৰাপক্ষত দূৰত থকাটোৱে মানুহৰ কাৰণে ভাল। কিন্তু যিমানে দূৰত থাকিম বুলি ভাবিলেও আমাৰ জীৱনত এটাৰ পিছত এটা চিন্তা আহিয়ে থাকে, আজি এটা চিন্তা, কালি এটা চিন্তা। আৰু সেইকাৰণে যেতিয়াই টেনশ্যনবোৰ খুব বেছি হোৱা নিচিনা দেখিব, যেতিয়া টেনশ্যনবোৰ মানে ভাবিব যে আজি মানে এটাৰ পিছত এটা চিন্তা বেছিকৈ লাগি আছে, তেতিয়া কি কৰিব, খুব জোৰকৈ ভলিউম দি পেলাই, হেডফোন লগাই পেলাই হ'লেও, বা ঘৰত যদি চাউণ্ড ছিষ্টেম আছে তেনেকৈ লগাই পেলাইও খুব গান শুনিব। যি গান ভাল পায়, আপোনাৰ যেনেকুৱা গান ভাল লাগে গান শুনিব, বা নহয়তো ভগৱানৰ গানকে শুনিব, নহ'লে ভগৱানৰ হনুমান চালিচা থাকে, নাৰায়ণ চালিচা থাকে, যিবিলাক আপুনি ভাল পায় সেয়া কাম কৰিব, ভাল পোৱা কামবোৰ কৰিব। মুঠৰ ওপৰত এই চিন্তাটো আমাৰ মানে মাথাত সোমাবলৈ একেবাৰে নিদিব। কাৰণ এই বস্তুটোৰ কাৰণে আমাৰ শৰীৰটো একেবাৰে আমাৰ মানে কেতিয়াবা যেতিয়া মানুহৰ চিন্তা হয়, তেতিয়া চাবচোন যিটো কাম মানে হ'ব নালাগিছিল সেইটোও হৈ যায়, কিবা মানে সদায় বেয়াটোৱে হয়গৈ। আৰু সেইকাৰণে পৰাপক্ষত ইয়াৰ পৰা দূৰত থাকিব লাগে। আৰু সেইকাৰণে কৈছোঁ যে চিন্তা যেতিয়া হ'ব, গান শুনিব, হনুমান চালিচা শুনিব, যি ভাল লাগে ভাল পোৱা কামবিলাক কৰিব। আৰু কেতিয়াবা একেবাৰে যেতিয়া মানুহৰ চিন্তাৰ কাৰণে মানুহৰ মনটো বেয়া হৈ পৰে, তেতিয়া কি কৰিব জানেনে? তেতিয়া আপোনাৰ লাইফত নিশ্চয় আপুনি যিহেতু আপোনাৰ লাইফত কিবা এটাতো ভাল মুহূৰ্ত পাৰ কৰিছে নিশ্চয়। কেতিয়াওতো আপোনাৰ জীৱনটো সদায় একেটা গতিতে গৈ থকা নাই। আজি বেয়া আছে যেতিয়া কাইলৈ নিশ্চয় ভাল আছিল চাগে। তো সেইকাৰণে যিখিনি ভাল আছিলে, কিছুমান ভাল স্মৃতি ৰোমন্থন কৰিব, ভাল স্মৃতিবিলাক মনত পেলাব, মনটো খুব ভাল লাগিব। আৰু সেইকাৰণে কৈছোঁ যে জীৱনটোত আমি চিন্তা সকলোৰে জীৱনত থাকে, আৰু ইয়াৰ পৰা ওলোৱাটো কোনো সম্ভৱ বুলি মই নাভাবোঁ। ইয়াৰ পৰা কোনো ওলাব নোৱাৰে। সকলো মোহ মায়া যেতিয়া, আমি চিন্তাটো থাকিবই লাগিব। চিন্তাটো আমাৰ তাৰে মাজৰ এটা বস্তু বুলি ক'ব লাগিব। আৰু সেইকাৰণে চিন্তাটো যেতিয়া আহিব, তেতিয়া সদায় ভাল পোৱা কামবিলাক কৰিব, গান শুনিব, ভাল পোৱা স্মৃতিবিলাক ৰোমন্থন কৰিব, চাব ভাল পাব। আহিছোঁ।